নমস্কাৰ জনাইছোঁ বন্ধু বান্ধৱীসকল সকলোকে মই এটি নতুন ভিডিঅ'ৰে আৰু এটি সুন্দৰ পুৱাৰ আৰম্ভণিৰে সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এইফালে এয়া এজাক সুন্দৰ বৰষুণৰ পৰা ভিডিঅ'টো মানে দেখুৱাওঁ বুলি লৈছোঁ আৰু এয়া দেখিছেনে ৰাতিপুৱাৰ পৰিৱেশ কি ধুনীয়াকৈ বৰষুণ দি আছিলে, তাকে বোলো অকণমান সময় ভিডিঅ' কৰি ৰাখোঁ। যিহেতু এভাগে কিনকিনীয়াকৈ বৰষুণ দি থাকিলে মনটো ভালো লাগে দিয়কচোন। এনে মানে কি হয় পৰিৱেশটো চাবলৈ ভাল লাগে আৰু, কিন্তু কাপোৰ কানিৰ পৰা দিগদাৰ হয়। যিহেতু সৰু ল'ৰা ছোৱালী থকা আমাৰ নহয় জানো, কাপোৰ মানে যথেষ্ট সিহঁতি লেতেৰাও কৰে সেইভাগে সেয়াই সকলো ক্ষেত্ৰতে দিগদাৰ হয়। কিন্তু হ'লেও আৰু প্ৰকৃতিৰ নিয়ম দিছে যেতিয়াতো আমি একো বাধা দিব নোৱাৰোঁ। তাকে এয়া দেখিছেনে একদম ৰাতিপুৱা 6টামান বজাতে হ'ব, সেয়াই অকণমান বোলো ভিডিঅ' কৰি ৰাখোঁ। তাৰপিছত আকৌ এয়া মই মানে স্কুললৈ যাব যিহেতু তাৰ টিফিনৰ কাৰণে এয়া আটা মঠি লৈছিলোঁ, তাকে বোলো অকণমান সৰু সৰুকৈ পুৰি নিচিনাকৈ বনাই দিওঁ। সেয়া বেলি ল'লোঁ আৰু তাকে আছে বাৰু কেইখনমান। আমি মানে চাহো খাম আৰু তাকো এনেকৈ দিছোঁ। যিহেতু এয়া মিঠাতেলতে মানে বনাই দিছোঁ, ৰিফাইন শেষ হ'ল। তাৰপিছত আকৌ মঠোতে মানে এনেকৈ ঘিউ দি লওঁ, তেতিয়া ভাল লাগে, ভাল হয় আৰু কোমল হৈ থাকে। তাৰপৰা আকৌ এইভাগে ৰিফাইনত অকণমান হেৰি কৰি মানে বনাই দিওঁ তেনেকৈ, সেয়াই। আৰু মই অৱশ্যে টিফিনত বেছিকৈ ৰুটিকে দিয়া হয় দেই, মানে সি বেলেগ বস্তু খাবলৈ মন নকৰে, সেইকাৰণে ৰুটিকে বনাই দিওঁ। আৰু এনেকৈ পাপৰ বা কিবাকিবি যদি দিওঁ বা মেগী ধৰক দিলেও ঠাণ্ডা হ'লে খাবলৈ বেয়া পায় যে, সেইকাৰণে সেইবিলাক নিদিওঁ, সি সদায় ৰুটিকে দিবলৈ কয়। এয়া আকৌ ভাত অকণমান বোলো খুৱাই দিওঁ। সেইফালে হেৰি এইটো কি বুলি কয় পটল আলু ভাজিলোঁ, শাকৰ ভিতৰত পটলটো অকণমান খাই বাৰু তাকে। এইফালে আকৌ সি মানে তাৰ হোমৱৰ্ক কৰি শেষ নহ'ল, যোৱাকালি কৰিলে যদিও বহুতখিনি আছিলে মানে কৰিবলৈ, তাকে ৰাতি কৰি শেষ কৰিব নোৱাৰিলে, টোপনি আহিলে। তাৰপিছত এয়া লিখিবলৈ আৰু 2টা হোমৱৰ্ক কুৱেশ্যন মানে বাকী আছিলে, সেইকেইটা এয়া লিখি আছে। তাৰপিছত মা বোলে তুমি মোক ভাত খুৱাই দিয়া, সেয়া তাকে দুইটাই কথা পাতি মানে ভাত খুৱাই আছিলোঁ আৰু সি লিখি আছে। তাকে এনেও যিহেতু মই সদায় ভাতকেইটা খুৱাই দিবলগীয়া হয় স্কুললৈ যাব সময়ত, তাকে এয়া ভাত খুৱাই আছোঁ, সি লিখি আছে দেখিছেনে। 2টা কুৱেশ্যন আছে মানে একদম পটাপট সি কৰি লওঁ বুলি কৈছে। 8টা বাজিব হ'লেই, 8টালৈ 2 মিনিট আছিলে তেতিয়া বাৰু মানে লৰালৰি হৈ যায়। কৰি আছে বাৰু নকৰাকৈ থকা নাই, কিন্তু কি হ'ব যিহেতু এতিয়া মানে অকণমান ডাঙৰ হৈছে, কুৱেশ্যন আনচাৰবিলাক অকণমান দীঘলো, সেয়াই। তাকে ভাতকেইটা বোলো খুৱাই থাকোঁ, তুমি কৰি থাকা, তাকে কৰি আছে। আৰু আকৌ এইফালে দেউতাকে আকৌ কালি জোতা এযোৰো আনিলে স্কুললৈ, ইউনিফৰ্মৰ জোতা। তাকে ইউনিফৰ্মৰ জোতা মানে নতুন কাৰণে বিচনাৰ ওপৰত উঠি আছে জোতাযোৰ, ইউনিফৰ্মৰ কাপোৰৰ লগতে দেখিছেনে এইযোৰ। তাকে এতিয়া বোলো পিন্ধাই দিওঁ। যিহেতু নতুনকৈ বস্তু এটা আনিলে মানে এনেই বোকা চোকা লাগিলে মানে বেয়াও লাগে দিয়কচোন, তাকে কৈছোঁ অকণমান সাৱধানে পিন্ধি যাবা দেই বোলো, বোকা লাগিব। সেয়াই আৰু আজিলৈ আহিছোঁ, বাই।